হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। মোৰো বৰ্তমান ভালেই। আজি হৈছে মহাশিৱৰাত্ৰি। সকলোকে শিৱৰাত্ৰি শুভকামনা জনালোঁ। মই এতিয়া ওচৰতে মন্দিৰ এভাগ আছে, তাতে চাকি দিবলৈ গৈ আছোঁ, চাকি জ্বলাবলৈ। ল'ৰাকেইটাক নাই অনা, ল'ৰাকেইটা গাটো অকণমান ঠিকো নহয়। মই সেইকাৰণে অকলে বোলো চাকি গছ জ্বলাই থৈ আহোঁগৈ। লগতে ভাবিলোঁ আপোনালোককো অকণমান শ্বেয়াৰ কৰোঁ। ওচৰতে মন্দিৰভাগ আছে, সেইকাৰণে ওচৰতে দি থৈ আহোঁগৈ বুলি ভাবিলোঁ। মই ৰাতিপুৱাই আহিছোঁ বাৰু। কি হ'ল, আজি বোলে পিছবেলাৰ পৰাহে হ'বলা শিৱৰাত্ৰি মেলিছে নেকি। মই বিশেষ ইমান ভালকৈ নাজানো, তথাপিতো মই ৰাতিপুৱাই আহিছোঁ বাৰু। চাকি গছ জ্বলাই লওঁগৈ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। চাই থাকক ভিডিঅ'টো। মই আহি পালোঁহি মন্দিৰভাগ। তাকে মানুহে চাকি জ্বলায়ো আছে বাৰু। মই তেতিয়াহ'লে চাকি গছ জ্বলাই লওঁ, আপোনালোকক অকণমান দেখালোঁ। সকলোৱে সেৱা জনাই ল'ব। যিসকল শিৱৰাত্ৰিলৈ ওলাই আহিব পৰা নাই, সেইসকলে ইয়াতে সেৱা জনাই ল'ব। সকলোকে শিৱ বাবাই মংগল কৰক, তাৰে কামনা কৰিছোঁ। সকলোৱে সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ। মই চাকি জ্বলাই হ'ল, তাকে চাকি জ্বলালোঁ। মনটো কিবা এটা বহুতেই ভাল লাগে। আপোনালোককো সেইকাৰণে দেখুৱালোঁ। লগতে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে ওম নমঃ শিৱায়।